হেল্ল' ফ্ৰেণ্ডছ, এয়া হৈছে মোৰ ৰুমৰ এখন ধুনীয়া ভাল লগা ৱাল হয় আৰু ইয়াত মই ভাল লগা ব্যক্তিসকল আৰু মোৰ কিছুমান লেখাবোৰ এনেকৈ ধুনীয়াকৈ সাঁচি ৰাখিছোঁ। লগতে হৈছে এখন মোৰ হোষ্টেলত পঢ়া টেবুল আৰু মই ইমান ব্যস্ততাৰ মাজতো ইউনিভাৰ্চিটিৰ পৰা আহি কৰি মই ধুনীয়াকৈ এটা ষ্টাডি ভ্লগ আৰম্ভ কৰিছোঁ আৰু এনেকৈ পঢ়াব আৰম্ভ কৰিছোঁ এতিয়াৰে কাৰণে। নাজানো কিমান দূৰ সফল হয়। আৰু এয়া মই ফাৰ্ষ্টে পঢ়ি আছোঁ, পলিটিৰ বিষয়ে পঢ়ি আছোঁ আৰু পলিটিৰ বিষয়ে পঢ়ি মই পলিটিবোৰ যিহেতু মই আগতে আৰ্টিকেলছবোৰ পঢ়ি আছিলোঁ, ৰিভাইজ কৰি আছিলোঁ, তেনেকৈ পঢ়িলোঁ। তাৰপিছত মই পঢ়িলোঁ ইংলিছ গ্ৰামাৰখিনি চালোঁ। তাৰপিছত গ্ৰামাৰখিনি চোৱাৰ পিছত মই আজি পঢ়িলোঁ আকৌ ছ'চিয়েল চায়েন্স ক্লাছ 10ৰ হিষ্ট্ৰীখিনি মই অকণমান ৰিভাইজ দিলোঁ। ৰিভাইজ দি কৰি আকৌ বংগ বিভাজনৰ বিষয়ে অকণমান পঢ়িলোঁ সেইখিনি। আৰু তেনেকৈ পঢ়াৰ পিছত কিছুমান ইয়াৰবোৰ খেলি মেলি লাগে, সেইখিনি মই আকৌ মাৰ্ক কৰি আকৌ সেইখিনি মই ৰিভাইজ কৰিছোঁ। মানে এনে নহয় যে পূৰা পঢ়ি আছোঁ, একেবাৰে পঢ়া নাই, তাৰ মাজতে আৰু অলপ তেনেকৈ আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। নাজানো, মই এডিটিঙত বহুত বেছি কেঁচা, তথাপিও মই অকণমান খুহুতীয়াকৈ সাঁচি ৰাখিব চেষ্টা কৰিছোঁ। আৰু তেনেকৈ পঢ়াবোৰ শেষ হোৱাৰ পিছত বাহিৰলৈ ওলাই ৰাতি 2:35 দেখিলোঁ একেবাৰে হোষ্টেলখন নিজান হৈছে আমাৰ বি ব্লকটো। আৰু ধুনীয়াকৈ মই বাথৰুমত আহিলোঁ। আহি কৰি মুখখন মই যিহেতু ফ্ৰেছ হৈ ল'বৰ কাৰণে মই এটা ফেচ ৱাছ ইউজ কৰিলোঁ আৰু ইউজ কৰি পিনি নিজকে মানে সতেজ নিচিনা লাগিছে, যিহেতু মই মেক্সিমাম যিয়ে নহওক এডিআৰই হওক বা বেলেগ মোৰ নিজৰ কৰ্চৰে বুক চব মই পঢ়িলে পিছনিশাটোহে পঢ়া হয়, মই আগনিশা প্ৰায় পঢ়াই নহয়। আৰু পিছনিশাটো পঢ়ি মই খুবেই বেছি ভাল পাওঁ, যিহেতু মই হোষ্টেলত থাকোঁ, খুব বেছি নিতাল হৈ থাকে, এটা ঠাণ্ডা পৰিৱেশৰ মাজত পঢ়িব পাৰোঁ। তেনেকৈ মই ফ্ৰেছ হৈ ধুনীয়াকৈ মুখখন মচি মিৰৰখনত চালোঁ। আকৌ ধুনীয়াকৈ মোৰ ৰুমত সোমাই মই আকৌ পঢ়া আৰম্ভ কৰিব চেষ্টা কৰিছোঁ। ৰুমটো সোমাই মোৰ এটা পজিটিভ ভাইবছ এটা আহে, নাজানো, তথাপিও আকৌ মই লুচেনখন ফ'ল' কৰিলোঁ আৰু এনেকৈ আজি মই ষ্টাডি ব্লগ